মাতিছোঁ জেঠেক চাইছে ভনীয়েকে এই পেট পোহাটো এইটো নুশুনে কি মানুহে আপুনি কিয় অথনিৰ পৰা আপোনাক ইংগিত দি আছো আপুনি গমেই নাপাই যে মই আকৌ তুমি ভণ্টিৰ লগত ৰোমাঞ্চ কৰি থকা বুলিহে ভাবিছিলো বুলিয়ে বহা নাই আহক কি ইম্পৰ্টেণ্ট কথা আছে ছোৱালী এজনী কালি চাইছো পচন্দ হৈছে বৰ ধুনীয়া ছোৱালী আহক ধৰিবলৈ দিন আছে এনে দেখাই শুনাই কেনেকুৱা ধুনীয়া স্মাৰ্ট এই হাইটটো মিলিবনে ষ্টেণ্ডাৰ্ড হাইট আৰু এনেকুৱা এই তুমি মোক লগত লৈ নগলা কিয় আপোনাৰ মানে মোৰ ওপৰত বিশ্বাস নাই আছে তেতিয়াহ'লে মই পচন্দ কৰি দিলে মানে আপোনাৰ পচন্দ নহয় কিন্তু তুমি ফাইনেল কৰি আহিব লাগিছিল মোটামুটি ফাইনেলেই কৰিলো খালি মানে এটা প্ৰব্লেম আছে কি প্ৰব্লেম ছোৱালীজনী ঘৰৰ কাম বন কৰিব নাজানে তেনেহ'লে বেয়া হ'ব নেকি কিন্তু ছোৱালীজনী যে ধুনীয়া আপুনি গাখীৰত অকণমান সেন্দুৰ পেলাইছে কি হয় যিটো কালাৰ উঠিব নহয় সেইটো কালাৰৰ ছোৱালী আপোনাৰ গালত যেনেকে দাড়ি আছে তাইৰ গালত সৰু সৰু সোণালী ৰঙৰ নোম আছে দেখিলে এনেকুৱা লাগিব যেন যেন তাই বন্দনা কি বন্দনা বন্দনাটো চিনেমা হল ন অপেশ্বৰীৰ কথা কৈছো অপসৰাওতো চিনেমা হল হয় যাবা কেনেকুৱা সেইকাৰণে ভাবিলো কাম বন কৰিব নাজানে নাই কাম কৰিবলৈতো মনি আছে ছোৱালীজনী যিহেতু ধুনীয়া বিয়া পাতিলে বোলো তাইকহে পাতিম তুমিহে পাতিবা আপোনালে তেনেহ'লে পাতিম বুলি কিয় কৈছা নহ'লে ধমকৈ মানে নহয় এই মানুহজনৰ যে কাম আৰু দেই বুঢ়া কালতনো এইবোৰ দলিয়া দলি কৰি থাকিব লাগে নে চিঠিখন যদি দাদাই পোৱা হ'লে কম ডাঙৰ কথা হ'লহেঁতেন নে কি যে হ'ব নহয় এই মানুহটো তেনেহ'লে আৰু ছেকেণ্ড কথা ভাবিব নালাগে 100% ফাইনেল কৰি দিয়া তেতিয়াহ'লে মনিক কথাটো কৈ দিয়ক নাই নেকি এতিয়া হ'ব কিয় নহয় কিন্তু ছোৱালীজনী কাম কৰিব নাজানে নকওঁ আৰু সেইটো ক'বহে লাগিব কিয় তেতিয়াহে মনি মেণ্টেলি সাজু হৈ থাকিব কইনাজনক অত্যাচাৰ কৰিব কিয় তাইক অত্যাচাৰ কৰিব মনি আপোনাক ইমান ভাল পায় তাই কাম কৰি সহায়হে কৰি দিব যাওক কওক দিয়ে মই তেনেকৈ ক'লে ভণ্টিয়ে যদি জাঙুৰ খাই উঠে তুমি কিন্তু বিয়াখন নোহোৱালৈকে মোৰ ওচৰৰ পাজৰে থাকিবা দেই থাকিম আপুনি কওক দেচোন মই আছো ভণ্টি মোৰ ফাইনেল হ'ল নহয় কি ফাইনেল হ'ল এই বিয়া কি ছোৱালী যোৱাই চালে যোৱাই ছোৱালী চাইড তোৰ বিয়া ফাইনেল কৰি দিলে এতিয়া ধুমধামকে পতাহে কথা আৰু ভণ্টি ছোৱালী কিন্তু বিয়া ধুনীয়া এই গাখীৰত সেন্দুৰ অকণমান দিলে যেনেকুৱা কালাৰ সৃষ্টি হয় তেনেকুৱা কিন্তু এটা প্ৰব্লেম আছে ভণ্টি এইটো অকণ মিলাই ল'ব লাগিব আৰু কিনো ঘৰুৱা কাম বন সিমান নাজানে একো না আগতে যেনিবা তই 3খন গাড়ী ধুইছিলি এতিয়া 4খন ধুবি কি কলি মই তহঁতৰ চাকত বান্ধি ৰাখিছো মোক তোৰ ঘৈণীয়ে ইয়াত খাই অটাব আৰু মই বাচন ধুম কিয় নকংকৰ হ'ব একো নহ'ব কোনে তোক ছোৱালী দিছে জোৱাই আজি মই জোৱাই একো চাই আছো জোৱাই কলৈ গ'ল কলৈ গ'ল ভণ্টিজনীয়ে মানে কথাবিলাক বুজি নাপায় ভণ্টি লাগি গ'ল যুদ্ধ গৃহযুদ্ধ যুদ্ধই নামানে কোনো ইষ্ট কুটুম্ব 1 মাহৰ ভিতৰত যদি মুকুতাক মই ঘৰৰ পৰা খেদিব নোৱাৰো ময়ো কৃষ্ণ কমল খাটনিয়াৰ নহয় হৰি শুনকচোন মোৰ কথাটো দেৰি হৈছে একো দেৰি হোৱা নাই শুনি যাওক শুনি যাওকচোন কথাটো মেছেজ দি দিবা কথা কৈছে শুনা ছোৱালী চাবলৈ গৈছে আহক আজি আপুনি ঘৰলৈ খুৱাম বাপেক এইখন বেহাৰবাৰী আউটপোষ্ট হয়নে সাইনবোৰ্ডখন দেখা নাই নেকি মই দেখিছো তোমালোকে দেখিছা নে নাই দেখিছো দেখিছা যদি ভালকৈ ডিউটি নকৰা কিয় কি কথা কৈছে কি ভালকে ডিউটি কৰা নাই ভালকৈ ডিউটি কৰিছা কৰিছো তো এইডাল কৰিছা বা মানুহজনে দেখোন হেৰি ৰ'বচোন আপুনি মোক বুঢ়া আঙুলি দেখুৱাই আহিলে যে কি হ'ল বুঢ়া আঙুলি কিয় দেখুৱালে বুঢ়া আঙুলি দেখুওৱা কাম কৰাৰ কাৰণে বুঢ়া আঙুলি দেখুৱাইছো কথাবোৰ ভালকে ক'ব নহ'লে কি কৰিবা পুলিচে কৰো বুলি ক'লে বহুত কিবা কিবি কৰিব পাৰে এইডাল কৰিব পাৰে কি হ'ল আঁতৰ বাইদেউ বুঢ়া দমচা পুলিচক চিনি পোৱা নাই নেমাতো ৰাতিলৈ মাংস অকণ আনিম বুলি ভাবিছিলো বহুত দাঁতৰ বিষয় আছে চুবাই দিলোহেঁতেন
ছোৱালীজনীৰ ওচৰত এতিয়া লাজহে পালো মই কোন ছোৱালীৰ কথা কৈছে ভালকে শুনা নাই কোন ছোৱালীৰ কথা কৈছে কোন ছোৱালীৰ কথা কৈছে কওকচোন তোলে যিজনী বিয়া পাতিম বুলি ভাবিছিলো তই এতিয়া মোক নেমাত বুলি গম পোৱাৰ পিছত মণিয়ে তোলে দিব মোকো দাদাক দি দিব হৈ গ'ল মাত বোল হৈ গ'ল চা এৰি দে হৈ গ'ল চা মই মাতিব নোৱাৰো মোৰ দাঁতৰ বিষ হৈ আছে মণি বক দিয়া যা আৰু এটা বম ফুটাই দিছো চাবহে বিকি হয়নে বাৰু আৰে ফোনটি আৰে বিকি দেখোন ক'ত থাকাই আজিকালি দেখাই নাপাওঁ আরে উল্টা হওয়া কোন দেখিবা মানে আরে মানুষ চেঞ্জ হয়ে গেল দেখা না তাকে ভাবিছো তুমিতো হায়াৰ ছেকেণ্ডেৰী পাছ কৰি গাঁৱৰ পৰা ওলালা ষ্টাইলে বেলেগ হৈ গ'ল বহুত কথা শুনিবা অঁ বলা একাপ একাপ চাহ খাই আহোঁ। বাকী গা ঘৰলৈ যোৱা নে আপুনি কিন্তু অংকটো ভাল কৰা নাই দেই কিহৰ অংক বুঢ়া আঙুলি দেখুৱা অংকটো দেখুৱাইছো কি কৰা কৰা আৰে পুলিচক জোকাই লৈছে যে ভাল নহ'ব কিন্তু জোকায়ে লৈছো কি কৰা কৰা হে আপুনি দেখোন চেলেঞ্জৰ ওপৰত চেলেঞ্জ দি আছে চেলেঞ্জ অপেন চেলেঞ্জ কৰা কি কৰা আৰে একো কৰিব নোৱাৰা সেইকাৰণে এইখিনি লৈ আহিছো লোৱা তুমি এখন লোৱা লোৱা আৰু তুমি এখন লোৱা কি কৰিমি আৰে ৰেজিগনেশ্যনৰ লেটাৰ লিখা কাৰ ৰেজিগনেশ্যন তোমালোকৰ কথা কৈছো তোমালোকে চাকৰি ত্যাগ কৰিছো বুলি ৰেজিগনেশ্যন লেটাৰ লিখা কি কি অঁ লিখা 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 লিখা